বঙাইগাঁও জিলাৰ ২ নং বাঘবাৰীত পকীপথৰ ওপৰেদি চলি আছে নাৱেৰে পাৰাপাৰ পথচাৰীয়ে। বঙাইগাঁৱত আইনৰ কালৰূপ আইনৈ বাঢ়নি পানীয়ে জলমগ্ন কৰিছে বিস্তীৰ্ণ অঞ্চল। কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী পকীপথৰ ওপৰেদি বাগৰিছে পানী, যোগাযোগ বিচ্ছিন্ন। যোৱা কেইবাদিনো ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ পানীৰ ফলত বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজচক্ৰ আৰু সৃজনগাম ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটা গাঁও জলমগ্ন হৈছে। আইনৈ বাঢ়নি পানীয়ে প্লাবিত কৰিছে বাঘবাৰী, ভাণ্ডাৰা, টেণ্টনপুৰ, বালাৰপেট, কাশীবাৰী, হালধিবাৰী সহ কেইবাটাও গাঁও। কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী পকীপথৰ ওপৰেদি পানী বাগৰি যোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ। পকীপথৰ ওপৰেদি নাৱেৰে পাৰাপাৰ হৈ আছে পথচাৰী। কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী পথটোৰ মাজে মাজে পানীৰ সোঁত বৈছে। স্থানীয় বিধায়ক আৰু চৰকাৰক অতি শীঘ্ৰে আইনৈৰ মাথাউৰিত নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। কীৰ্তনপাৰাৰ পৰা ডাঙাইগাঁও সংযোগী পকীপথটো ওখ নোহোৱাত সঘনাই পানী বাগৰি যায়, ফলত দুৰ্ভোগ ভুগিছে পথচাৰীৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। এতিয়ালৈকে জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট K24 নিউজ আছাম। বর্তমান 100 ওই মানুষটা আইতাছে না Karagre. Nama Karagre. Baca kalau naik. Amar balik keluar laner balik. Mana enggak sana tuh? Non bagian nih. বানপানীৰ কাৰণে ডিষ্টাৰ্ব হৈ যায়, হাজাৰ মানুহ গাড়ী চাড়ী সব বন্ধ হৈ আছে, সব খুলি কিনে আহিব লগা হৈ গৈছে। আমাৰ এইটো ব্যৱস্থাটো কৰি দিব লাগে। আমাৰ গাঁও মানে গাঁওবিলাকৰ মানুহৰ ঘৰতো পানী সোমাইছে, ঘৰৰ মানুহবোৰ অস্বস্তি হৈ আছে। মাথাউৰিৰ ব্যৱস্থা কৰি দিব লাগে না? মাথাউৰিটো বান্ধি দিব লাগে আমাৰ। সেইটো কাৰণে কি জানো আমি চৰকাৰৰ ওচৰত নহয়, আমাৰ এই আইনদীৰ কাষেদি যদি ৰিং বান্ধটো দি দিয়ে তেনেহ'লে এইখিনি পানীৰ সমস্যা নহয় এইফালে। কিন্তু ৰিং বান্ধটো কৰি দিয়াৰ পিছত আমাৰ এইখিনি পানী নোসোমাই। ৰিং বান্ধ নথকাৰ কাৰণে পানীৰ সমস্যা নথকাৰ কাৰণে পানীটো সোমাই আছে। ৰিং বান্ধটো কৰি দিলে পানীটো নৈ গুচি যাব। এতিয়া তোমাৰ নৈ পানীটো গুচি যোৱা নাই, এইপিনে পানী উঠি আহিছে। ৰিং বান্ধ নাই কাৰণে এনেকুৱা অৱস্থা আমাৰ। ৰিং বান্ধটো দিলে আমাৰ এইটোৱে ভাল পাওঁ। ঠিক আছে না নাই? আব্দুল খণ্ডকাৰ বিধায়ক আমাৰ ঘৰৰ ওচৰতে, ইয়াৰ ঘৰৰ কাষতে ই যদি কাম কাজ নকৰে আমি কেনেকৈ তাক কি ক'ম? আমি ৰাইজে তোমাৰ ইয়াক ভোট দিছিলোঁ এটা হৰিণে যে আমাৰ ৰাস্তাখিনি অহা যোৱাৰ কাৰণে কামটো কৰি দিব, সেইখিনি কাম কৰা নাই যদি আজি আৰু আমি তাক কি ইয়াকো দুখী লাভ নাই। চৰকাৰৰ পৰা যদি কাম নকৰে ইয়াক দুখী কি কাম কৰিম আমি? ঘৰ ক'ত? আমাৰ ঘৰ কীৰ্তনপাৰা বেটাৰী। খুব অসুবিধা হৈছে অহা যোৱা? খুব অসুবিধা। আমাৰ সদায় যাব লাগে বঙাইগাঁৱত, ইফালেদি যাওঁ সিফালেদি আগতে গৈছিলোঁ, এতিয়া আমি ইফালেদি অহা যোৱা কৰোঁ। আমাৰ এতিয়া বিজনেছ কাম, এতিয়া আমাৰ বিজনেছৰ পৰা অহা যোৱাটো আমাৰ দিগদাৰী। সিফালে যোৱাটো বহুত টকা লাগে আহোঁতে, সেইটো কাৰণে আমাৰ অসুবিধা।